অনুপ দাসৰ কথাৰে মধুমিতা গগৈ কণ্ঠৰে বেকআপ। শিৰোনাম দেখি নাভাবিবা যে ব্যৰ্থ প্ৰেমিক মই। 2G স্পীডৰ দিনতো ফেচবুকত মেছেজ কৰা সেই দিনবোৰ এতিয়া বৰ হাস্যৰসৰ যেন লাগে। নিৰবিচ্ছিন্নভাৱে ফোনত ঘণ্টা ঘণ্টা ধৰি কথা পতাৰ সময়বোৰে এতিয়া বৰকৈ ইৰিটেট কৰে। এতিয়া কাৰো লগত বৰকৈ মেছেজ নকৰোঁ অথবা ঘণ্টা ঘণ্টা ধৰি ফোনত বিশেষ কথাও নাপাতোঁ। কিন্তু আচৰিত কথা কি জানা? জীয়াই আছোঁ মই। বৰ সুখেৰে জীয়াই থকা বুলিতো নকওঁ, কিন্তু এতিয়া সুখৰ সংজ্ঞা শিকিব লৈছোঁ জানা। মোৰ মনত আছে ক্লাছ 5-6ত থাকোঁতে মহাভাৰত চাইছিলোঁ টিভিত ফেমিলিৰ সৈতে। তাত পিতামহ ভীষ্মৰ প্ৰতিজ্ঞা শুনি খুবেই আচৰিত হৈছিলোঁ। হয়, প্ৰতিজ্ঞা, মডাৰ্ণ যুগত প্ৰমিছ বুলি কয়। কেনেবাকে তোমাৰ প্ৰমিছবোৰকো মই সেইদিনৰ প্ৰতিজ্ঞাৰ লগত তুলনা কৰি পেলালোঁ। শুনি হাঁহি উঠে ন? বলিয়াৰি কৰা যেন লাগে। কিন্তু প্ৰেমত যদি অকণমান বলিয়াৰিয়েই নকৰা, তোমাৰ প্ৰেম জানো ইতিহাস হ'ব? যিয়েই নহওক, এতিয়া আঁতৰি আহিছোঁ মই প্ৰেম বিলাপৰ পৰা দূৰ এক আন দেশলৈ। নাভাবিবা আকৌ প্ৰেমক ঘৃণা কৰোঁ মই। মই এতিয়াও প্ৰেম কৰিব জানো, সঁচা প্ৰেম। মই ভাল পাওঁ মোৰ মা-দেউতাক, মোৰ পৰিয়ালক, মোৰ গুৰুক, মোৰ ভগৱানক। আৰু এটা কথা কি জানা? মই এতিয়া নিজক ভাল পাবলৈ শিকিলোঁ। তাৰ ক্ৰেডিট কিছু সংখ্যক তোমাক দিব খোজোঁ। তোমাৰ বাবেইতো মই মোৰ গুৰুৰ শিষ্য হ'বলৈ, ভগৱানৰ ভক্ত হ'বলৈ আৰু মই মোৰ মাৰ ল'ৰা হ'বলৈ শিকিলোঁ। লাভ ইউ ফৰএভাৰ, আই কেনট লিভ উইদাউট ইউ। এইবোৰকে ধৰি তোমাৰ মনমৰমী কথাবোৰ এতিয়া শুনিবলৈ নাপাওঁ। যদিও গুৰুৱে দিয়া জীৱনৰ জ্ঞান, বাইদেউ ভণ্টিহঁতে ঐ হিৰো বুলি ইতিংগিত কৰা শব্দবোৰ আৰু মোৰ খুবেই প্ৰিয় আজৰি সময়ত মাৰ গুণগুণনিবোৰ বৰকৈ শুনিবলৈ পাওঁ। বৰ ভাল লাগে জানা। এতিয়া এনেকুৱা অনুভৱ হয় যেন নতুনকৈ জন্ম লৈছোঁ মই এখন ধুনীয়া পৃথিৱীত, য'ত সকলো আছে, মাথো নাই প্ৰতাৰণা আৰু মিছা প্ৰতিশ্ৰুতি। হয়, এতিয়া জীয়াই থাকিবলৈ শিকিছোঁ মই। নতুনকৈ ফুলি উঠা ফুলপাহৰ দৰে ফুলিব শিকিছোঁ মই। ডুবা সম্বন্ধবোৰৰ পৰা আঁতৰি আহিব শিকিছোঁ মই। নতুন পৃথিৱীক নতুনকৈ চাবলৈ নতুন উদ্যমেৰে নিজক শুভকামনা যাচি ডুবা সম্বন্ধৰ লগত বেকআপ কৰিছোঁ মই। বেকআপ। ধন্যবাদ।